নতুন হাই নমস্তে সকলো বন্ধুকে বিশ্বকৰ্মাৰ নামত আজি কি কৰিলো তাকে দেখুৱাম আপোনালোকক। এই আৰু মোৰ পিছফালে আছে পিস্কু পাৰ্টি বাচ্চা এহেঁতে বিৰাট তাও হৈ আছে। গতিকে বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ আৰু মই বিশ্বকৰ্মা কি কৰিলোঁ চ' আপোনালোকক দেখাই লৈ যাওঁ। এয়া এইটো এটা এইটো মোৰ পথাৰত পানী সিঁচা মেচিন। তো এইটোক লৈ মই খেতি বাতিত পানী দিয়া মেলা অলপমান কৰোঁ। এইটো এতিয়া লৈ যাম, এইটো অলপ চফা কৰিম ইয়াকো আজি। ইয়াক চফা কৰি পেলাই ইফালে ৰাখিম, তাত পূজাত যিহেতু ইয়াকো দৰকাৰ হ'ব। এইটো এতিয়া লৈ যাম হ'ব। তো এইখনেই হৈছে মোৰ ট্ৰেক্টৰখন আৰু ইয়াক আজি গা নুধুৱাওঁ। আগে পিছে ধুই মেলি চফা কৰি ৰাখিছোঁ। অলপ ধূলি বালি লাগি আছে, এইবিলাক মই ধূলি বালিবিলাক কাপোৰেৰে মুচি দিম। আৰু এনেকৈ ইয়াক গা নুধুৱাওঁ আজি, বাহিৰত যিহেতু গা ধুৱাই মেলি ধুনীয়াকৈ চফা কৰি ৰাখিছোঁ। ধূলি বালি অলপ পৰি আছে, এইবিলাক মই চফা কৰি দিম। এনেকৈ ধূলি বালি লাগি আছে, তেল আৰু ড্ৰাম এইকেইটা অলপ চাইড কৰি দিছোঁ। এনেকৈ ইপানে আছে গাড়ীখন, এনেকৈ ৰাখি থৈছোঁ। তো আজি বিশ্বকৰ্মা পূজা, অলপমান গাড়ীখনকৈ গা ধুৱাই দিছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, সকলোৱে বিশ্বকৰ্মা বাবাৰ নামত পূজা পাতল কৰে, আমিও কৰোঁ। থুলমূলকৈ সৰু মৰুকৈ হ'লেও আমিও কৰিছোঁ বাৰু। গাড়ীখন বৰ্তমান বাইকখনতে ধুই আছোঁ এনেকৈ। তো ফাইনেলি এই 6টা পেকেট বাৰা ধামাকাটো এতিয়া বৰ্তমান ধুইছোঁ। এইটো হ'ল মোৰ 6টা পেকেট বাৰা ধামাকা। এইটো দেখাত সৰু কিন্তু পানী বৰাবৰ মাৰে, সেইটো কাৰণে মই ইয়াক 6টা পেকেট বাৰা ধামাকা বুলি কওঁ। কেনেকৈ লাগিছে নামটো ক'বচোন? 6টা পেকেট বাৰা ধামাকাটো পানী বৰাবৰ টানে, ডাঙৰ ফাইবৰ হাউচ পৰটো যে তাত তাৰ নিচিনাকৈ ধুনীয়াকৈ টানে পানী, সেইটো কাৰণে 6টা পেকেট বাৰা ধামাকা। জোগাৰ প্ৰতি চলি আছে এতিয়া বৰ্তমান, লাহে লাহে আগবঢ়া হৈছে পূজাৰ ফালে। তো পৰৱৰ্তী মই দেখুৱাই গৈ আছোঁ, চাই থাকিব। হাঁহি দিব লাগে না